Good morning friends, মই অংকুৰিতা আপোনালোকক মোৰ চেনেল অসমীয়া ছোৱালী বেংগলী বোৱাৰীলৈকে আপোনালোকক স্বাগতম জনালোঁ। আজি এতিয়া ৰাতিপুৱা 6:30 হৈছে। মোৰ উঠা 15 মিনিটমান হৈ গ'ল। মই উঠি দুৱাৰ খিৰিকী খুলি অকণমান বহিলোঁ আপোনালোকৰ ব্লগটো ষ্টাৰ্ট কৰিম বুলি। একচুৱেলি আজি মোৰ ফাৰ্ষ্ট ব্লগ, মই আজি ফাৰ্ষ্ট ব্লগ কৰিবলৈকে গৈ আছোঁ। কিবা যদি ইয়াতে ভুল হয় আপোনালোকে ক্ষমা কৰিব আৰু মোৰ ভুল হ'লে কমেণ্ট কৰি ক'ব যে এইটো নকৰিব, এনেকুৱা কৰিব, আৰু ভাল হ'লে কমেণ্ট কৰি জনাব আৰু মোক আপোনালোকে সহায় কৰিব বুলি আশা কৰিলোঁ। ঠিক আছে। আৰু ৰাতিপুৱা উঠি মোৰ এটা হেবিট আছে, সদায় কুহুমীয়া গৰম পানী খাম। ঠিক আছে। ইয়াৰ লগত মই 2 ফুটা বা 3 ফুটা নহৰু খাওঁ, কিন্তু আজি ৰাখি পূৰ্ণিমা, সেয়েহে মই আজি নহৰু নাখালোঁ। আজি অকল মই এই গৰম পানী খাওঁ। ঠিক আছে। মোৰ পানী খাই হৈ গ'ল। এতিয়া মই ঘৰৰ কামত লাগিম। মোৰ এতিয়া ঘৰ মুচিবলৈকে আছে, তাৰপিছত কিবা কিবি অকণমান গাখীৰ বুলি বনাবলৈকে আছে। বলক দিনটোত যিমানখিনি পাৰোঁ দেখুৱাবলৈকে চেষ্টা কৰিম। যিহেতু আজি মোৰ ফাৰ্ষ্ট, ভালকৈ দেখুৱাব পাৰিবও পাৰোঁ, নোৱাৰিবও পাৰোঁ, তাৰ বাবে আপোনালোকে বেয়া নাপাব। বলক মই পিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া 1 ঘণ্টা হৈ গ'ল মই গৰম পানী খোৱা, অলপ কাম চাম কৰি ল'লোঁ। এতিয়া হাজবেণ্ড আৰু মই গ্ৰীণ টি খাম, লগতে থিন বিস্কুট। ৰাতিপুৱা মিঠা বিস্কুট নাখাওঁ, থিন বিস্কুটে খাওঁ আপোনাৰ এয়া। আৰু ল'ৰা এতিয়া লাহেকৈ উঠিছে, তাক মই এতিয়া অ'টছ খুৱাই আছোঁ। ফ্ৰেণ্ডছ, আজি মই পান কাৰ্ড বনাব গৈ আছোঁ। ইয়াৰে ৰেচিপি মই আপোনালোকক পিছত দেখুৱাই দিম। এতিয়া মোৰ দৌৰা-দৌৰি হৈছে কাৰণে জাষ্ট কেনেকুৱা বনাইছোঁ সেইটোহে দেখাইছোঁ। এনেকুৱাকৈ 3খন বনালোঁ। তাৰপিছত মই ইয়াতে ঢাকি দিম। জুইটো কমত দিছোঁ। আজি ব্ৰেকফাষ্টত এইটোৱে খাম, কেকটো, পান কাৰ্ডটো কেকটোৱে খাম। ইয়াৰ ৰেচিপি মই আপোনাক পিছত দি দিম। এতিয়া অকণমান ঢাকনি বন্ধ কৰি দিব বাছ। আৰু আগতে যে বনাইছিলোঁ এই 3খন, এয়া হাজবেণ্ডৰ কাৰণে ৰেডি কৰি দিলোঁ। তেওঁ এতিয়া খাব। আৰু আজি আমি ৰাতিপুৱা এয়াই খাম। দৌৰা-দৌৰি হৈ আছে, সেইকাৰণে পিছত লগ পাই আছোঁ আকৌ। মই ৰাখীৰ কাৰণে মই কেক বনাইছিলোঁ। আজি ৰাখী বন্ধন কাৰণে মই কেক বনাইছিলোঁ যোৱাকালি ৰাতিয়ে। ইয়াৰ ৰেচিপিটো মই আপোনাক পিছত নেক্সট ভিডিঅ'ত দি দিম। এয়া কেক বনালোঁ, কেকটো হৈ গ'ল। মই এতিয়া কেকটো হৈ গ'ল, কেকটো চাব এতিয়া। কেকটো মই আপোনাক ডিমল কৰি দেখুৱাই আছিলোঁ, মানে অলৰেডি মই কেকটো ডিমল কৰিছিলোঁৱে, এতিয়া আপোনালোকক দেখুৱাইছোঁ। চাওক, এইটো ৰেচিপি আপোনালোকক মই পিছত দি দিম কেনেকুৱা বনাইছিলোঁ। এইটো এগলেছ কেক হয়। হাই ফ্ৰেণ্ডছ, এতিয়া দুপৰীয়া 3টা বাজিলে। খাই মেলি আজৰি হ'লোঁ। মই অকণমান বনালোঁ, বহুত টাইমৰ পিছত আপোনালোকক লগ পালোঁ। এতিয়া মই বনাইছিলোঁ আপোনাৰ গোলাপ জামুন। গোলাপ জামুনটো চাই লওক, বনোৱা হৈ গৈছে আপোনাৰ। এয়া গোলাপ জামুনটো বনাইছোঁ। কেনেকুৱা বনাইছোঁ ৰেচিপিটো মই আপোনালোকক পিছত দিম। আজি মই দৌৰা-দৌৰি বনাইছিলোঁ কাৰণে আপোনালোকক দিব নোৱাৰিলোঁ। এই ৰেচিপিটো মই আপোনালোকক পিছত দিম। হাই গাইজ, মই গা পা ধুই আজৰি হ'লোঁ। মই এতিয়া থাপনাত পায়স দিম, সেইকাৰণে মই পায়স বনাই আছোঁ। তাৰপিছত এইফালে অকণমান মই কেকটো বনাইছিলোঁ যে, কেকটো কাটি ৰেডি কৰি থৈ দিম। পায়সটো হৈ গ'লে আৰু মানে বাকী হেৰি নাই। মোৰ দাদা আহিব, দাদা আহি দাদাক ৰাখি পিন্ধাম। মই এতিয়া কেকটো কাটিম। মই যেতিয়াই কেক বনাওঁ
মই যেতিয়াই কেক বনাওঁ তেতিয়াই ল'ৰা কোনোদিন মোক কেক কাটিবলৈকে নিদিয়ে অকল মই কাটিম হাই কোৱা হাই দিয়া কাটা হাই কেনেকুৱা লাগিছে চামুচেৰে অকল কাটিলে হ'ল তাৰ মানে কেকটো বেয়াকৈ কাটিছে হ'ব মই কাটি দিম মই ভালকৈ কেক বনাওঁ সদায় কাটি একদম বেয়া কৰি দিব সদায় এয়া চাওক কেকটো হিয়া স্পঞ্জ মানে ধুনীয়া স্পঞ্জ টাইপৰ হৈছে নকৰে এনেকুৱা দুষ্টামিত নাম্বাৰ 1 এয়া মই 1 লিটাৰ আমুল তাজাত গাখীৰত পায়স বনাই আছোঁ এতিয়া মই দিম কাজুটো ধুই লৈছোঁ চাউল হেৰি দিলোঁ বাৰু চেনি দিলোঁ এইটো ৰেচিপি মই আপোনাক পিছত দিম কিন্তু এই খিচমিচটো মই এতিয়া নিদিওঁ কাৰণ কেতিয়াবা খিচমিচ দিলে গাখীৰটো ফাট খাই যায় সেইকাৰণে মই খিচমিচটো দেৰিকৈ দিম লাষ্টত দিম এয়া গাখীৰ কাৰণে বনালোঁ মোৰ দাদা আহিলে দাদাৰ কাৰণে বনাই ৰেডি কৰিছোঁ এতিয়া চাহ দিম দাদাক ইয়াৰ সৈতে হাই ফ্ৰেণ্ডছ এতিয়া সন্ধিয়া হ'ল 6টা বাজি গ'ল মোৰ দাদা আহিল দাদা গ'ল ৰাখি বন্ধন হৈ গ'ল আমাৰ পৰিৱেশটো অকণমান বেয়া হোৱাৰ কাৰণে মই ৰেকৰ্ডিংটো নকৰিলোঁ কাৰণ এই বছৰত মোৰ সৰু ভাইটি ঢুকালে সেইকাৰণে দাদা অকলে আহিলে প্ৰত্যেকবাৰে দুইজনকে মই পিন্ধাওঁ আজি মাত্ৰ দাদাক পিন্ধাব লগা হৈ গ'ল সেইকাৰণে ভাল নালাগিলে যেনেকুৱাই নহওক মই দাদাক অকলে হ'লেও পিন্ধালোঁ এইখিনিতে মই মোৰ ব্লগটো সামৰিম যদি ভিডিঅ'টো চাই ভাল লাগে শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোক উৎসাহিত কৰিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব আগলৈকে আকৌ এনেকুৱা ভিডিঅ' যাতে আপোনালোকলৈকে লৈ আহিব পাৰোঁ সেই উদ্দেশ্যেৰে আজি মোৰ ভিডিঅ'টো মই এইখিনিতে সামৰিলোঁ